জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ মাজতে ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু চিবিআইৰ তদন্তৰ মাজতে ভয়ংকৰ তথ্য ফাদিল হৈছে। জুনমণিৰ মৃত্যুক লৈ অসম আৰক্ষীৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে অসম আৰক্ষী আৰু এজাহাৰত নাম থকাৰ পিছতো হেৰাল লীনা দলেৰ নাম। জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ মাজতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু জুনমণিৰ মৃত্যুক লৈ অসম আৰক্ষীৰ ভয়ংকৰ কাণ্ড। এজাহাৰত নাম থকাৰ পিছতো হেৰাল লীনা দলেৰ নাম। জুনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত অভিযুক্ত কৰিছিল বহু কেইজন আৰক্ষী বিষয়া। এজাহাৰত নাম আছিল এছপি লীনা দলে, এএছপি ত্ৰিদীপ কুম্বাং, লগতে আভাজ্যোতি ৰাভা, ৰজা ইৰছাদৰো নাম আছিল এজাহাৰখনত। কিন্তু অভিযুক্ত কৰা নহল এজনো আৰক্ষী বিষয়াক। এজাহাৰত নাম থকাৰ পিছতো সন্নিৱিষ্ট নহল বিষয়াসকলৰ নাম। গোচৰটো ৰুজু কৰিছিল জখলাবন্ধাৰ পূৰ্বৰ অচি পৱন কলিতাই। এছআই জুনমণি ৰাভাৰ যিহেতু 15 মেৰ নিশাৰ ভাগত মৃত্যু হৈছিলে আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিলে বুলি হোৱা বুলি জনা গৈছিল যদিও জুনমণি ৰাভাৰ মাতৃয়ে আচলতে তেওঁৰ জীয়ৰীক আচলতে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল বুলি উল্লেখ কৰিছিলে আৰু এখন এজাহাৰো দাখিল কৰিছিলে, যি এজাহাৰত আচলতে তেওঁ উল্লেখ কৰিছিলে যে তেওঁৰ জীয়ৰী অৰ্থাৎ এছআই জুনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰু লগতে তেওঁ হত্যাত জড়িত থকাৰ অভিযোগত কেইবাগৰাকীও আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰিছিলে, য'ত সন্নিৱিষ্ট কৰিছিলে এছপি সেই সময়ৰ এছপি লীনা দলে, লগতে আভাজ্যোতি ৰাভা, ত্ৰিদীপ কুম্বাং আৰু ৰজা ইৰছাদ নামৰ আৰক্ষী বিষয়াগৰাকীৰ নাম সন্নিৱিষ্ট কৰিছিলে এজাহাৰখনত। কিন্তু এজাহাৰত নাম সন্নিৱিষ্ট কৰাৰ পিছতো কিন্তু জুনমণি ৰাভাৰ যে মৃত্যুৰ ঘটনা, সেই ঘটনাত অভিযুক্ত কৰা নহল এজনো আৰক্ষী বিষয়াক। এজাহাৰত নাম থকাৰ পিছতো সন্নিৱিষ্ট নহল লীনা দলেই হওক বা আন কেইগৰাকী আৰক্ষী বিষয়াক অভিযুক্ত সজোৱা নহল, যাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।